ইউটিউবাৰ বিকাশ চেত্ৰীৰ ফালৰ পৰা সমগ্ৰ অসমবাসীলৈ আছে এটা খুব বেছি ভাল খবৰ। থাম্বনেইলখন দেখি হয়তো ধৰিব পাৰিছেই এই খবৰটো কি। বিশেষ এই সকলোখিনি কথা এই ভিডিঅ'টোত ক'ম, গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষৰলৈকে চাই থাকিব। নমস্কাৰ বন্ধুসকল, মই অবিনাশ আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। বন্ধুসকল, অসমৰ জনপ্ৰিয় ইউটিউবাৰ বিকাশ চেত্ৰীৰ সেই ভাল খবৰটো হৈছে তেওঁৰ আই লাভ ট্ৰেভেল এণ্ড ফুড ইউটিউব চেনেলত বৰ্তমান 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিছে। বন্ধুসকল, তেওঁলোকে 1 মিলিয়নৰ চেলিব্ৰেশ্যন কেনেকৈ কৰিছিল চাওঁচোন ব'লক। আগতে 1 মিলিয়ন হোৱাৰ আগতে চকলেট আহি আছে। ফাইনেলি 1 আহি যাবগে। চাৰিটা বন্ধুসকল, তেওঁৰ যাত্ৰা গীতটোৰ শ্বুটিং প্ৰায় সমাপ্তই হৈছে আৰু এই গীতটো অতি সোনকালে মুক্তি দিব। বন্ধুসকল, যদি আপোনালোকে বিকাশ চেত্ৰীৰ ভিডিঅ' চাই ভাল পায় তেন্তে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটোকো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো অল প্ৰেছ কৰি লওক। তেতিয়া আগন্তুক ভিডিঅ'বোৰ আপোনালোকে সকলোতকৈ আগতীয়াকৈ চাব পাৰিব।